হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10 30 মাৰ্কৰ এছামিজ যিটো বুক হয় তাৰ পৰা ইম্পৰ্টেণ্ট দিম। আৰু তোমালোকে যদি SSLC এক্সাম 2025 দিবা তেনেহ'লে তোমালোকৰ ভাৱে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। মই এই 30 মাৰ্ক তোমালোকক কমন দি আছোঁ আৰু এই 30 মাৰ্ক যোনে ভাবি আছে মই পাছ কৰিম অকল তেওঁৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকে চাই থাকা। ভিডিঅ'টো ইয়াত 30 মাৰ্ক 100% কমন পাবা, 100% গ্যাৰাণ্টি পাই যাবা। ভিডিঅ'টো চাই থাকা, কি টপিক আহিব এইটো দেখাম। প্ৰথমে দিয়া মাৰ্ক মূল ভাৱ দিয়া থাকিব 4 মাৰ্কৰ। তো তোমালোকে ভাবি আছে মূল ভাৱ পদ্যাংশৰ কোনটো চাব লাগিব আৰু মূল ভাৱ কোনকেইটা চালে 4 মাৰ্ক পাই যাবা। তো ইয়াৰ ভাৱে মই 4টা কৰিছোঁ, মূল ভাৱ বাছি লৈছোঁ। প্ৰথমে বৰগীত, দ্বিতীয় নম্বৰ জিকিৰ, তৃতীয় নম্বৰ প্ৰশস্তি আৰু চতুৰ্থ নম্বৰ দৃষ্টান্তৰ। ইয়াৰ পিছত তোমালোকে 8 মাৰ্ক থাকিব ৰচনাত। তো ৰচনাৰ ভাৱে তোমালোকে কোনকেইটা ৰচনা চাব লাগিব, কোনকেইটা ৰচনা চালে তোমালোকৰ কমন পৰিব। মই তোমালোকৰ ভাৱে ৰচনাকেইটা ৰেডি কৰি আনিছোঁ আৰু এইকেইটা চালে 100% তোমালোকৰ ৰচনা কমন পৰি যাব। তো ৰচনাকেইটা কি হ'ব পাৰে বা কেনেকৈ ৰচনা হ'ব পাৰে, কেইটা ৰচনা চাব লাগিব, এই সকলোকেইটা মই ৰচনা তোমালোকৰ বাবে ৰেডি কৰি আনিছোঁ। তোমালোকে দেখিলেই গম পাবা এই কয়টা পঢ়িলে হ'ব। প্ৰথমে দিয়া আছে তোমাৰ প্ৰিয় সাহিত্যিক, তাৰপিছত অসমৰ প্ৰাকৃতিক সম্পদ, তাৰপিছত ছাত্ৰৰ কৰ্তব্য, তোমাৰ জীৱনৰ লক্ষ্য, দূৰদৰ্শন, এইকেইটা চালেই হ'ব। তাৰপিছত তোমালোকৰ ভাৱে দিয়া আছে 4 মাৰ্কত ছন্দত থাকিব। ছন্দৰ ভাৱে তোমালোকে 4 মাৰ্ক 100% আহিব আৰু ছন্দৰ ভাৱে তোমালোকে কি চাব লাগিব এইকেইটা মই ভালকৈ ইয়াত লিখি লৈছোঁ। তোমালোকে ইয়াৰ পৰা চালে গম পাবা কি পঢ়িব লাগিব। এক নম্বৰ দুলুৰি, ছবি, অমিত্ৰাকাৰ, ঝুমুৰা, পয়াৰ, কুসুমবালা, এই 6টা ছন্দ চালে তোমালোকে ইয়াৰ পৰা 100% কমন পৰিব আৰু ইয়াৰ ভাৱে তোমালোকে বেলেগ চাব নালাগে। ইয়াৰ পৰা 4 মাৰ্ক 100% কমন পাই যাবা। তাৰপিছত 10 মাৰ্ক বৈচিত্ৰ্যময় অসমৰ 2 কুৱেশ্যনছ 6+4 10 10 মাৰ্ক থাকিব আৰু বৈচিত্ৰ্যময় অসমৰ ভাৱে তোমালোকৰ 100% 200% কমন পৰি যাব। টেনশ্যন কৰিব নালাগে, মই এইকেইটা লিখি লৈ আনিছোঁ। এইকেইটা চালে 100% কমন পৰি যাব। তো তোমালোকে এইবিলাক বৈচিত্ৰ্যময় অসমৰ কুৱেশ্যন কেইটা ওপৰত দিয়া আছে। বৈচিত্ৰ্য অসমৰ দুটো পাঠ্য সন্নিৱিষ্ট দুটা জনগোষ্ঠীৰ সাজ পাৰ অলংকাৰ সম্পৰ্কে চমুকৈ লিখা। তাৰপিছতে বৈচিত্ৰ্যময় অসম নামৰ দুটো পাঠ্য সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ একজনকৈ ব্যক্তিৰ বিষয়ে চমুটকা লিখা। বৈচিত্ৰ্যময় অসম নামৰ দুটো পাঠ্যের সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীর লাভ্যাস সম্পর্কে চমুকৈ লিখা। এইকেইটা দিয়া আছে আৰু দিয়া আছে আৰু এটা কোৱেশ্যন বৈচিত্ৰ্যময় অসমৰ জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। গতিকে এইকেইটা কোৱেশ্যন চালে ইয়াৰ পৰা তোমালোকৰ 10 মাৰ্ক 100% কমন পৰি যাব। তাৰপিছত দিয়া আছে 4 মাৰ্ক ভাৱ সম্প্ৰসাৰণ আবেদন। তোমালোকে যদি ছুটিৰ বাবে দৰখাস্ত বা ভাৱ সম্প্ৰসাৰণ যেনেকুৱা ৰাইজে নখ জোকাৰিলে নৈ বয় এশগৰু মাৰিলে বাঘৰে মৰত এনেকুৱা লিখিব পাৰা লিখিবা, নহ'লে তোমালোকে সকলোৱে 2 নম্বৰটো চুজ কৰিবা। আবেদন সকলোৱে জানা ছুটিৰ আবেদন লিখিলে 4 মাৰ্ক এইটো 100% কমন আৰু তোমালোকে সকলোৱে কম বেছি ছুটিৰ আবেদন লিখিছা স্কুলত। গতিকে তোমালোকে এইটো তোমালোকৰ ভাৱে ইজি হ'ব। তোমালোকে যদি ইজিলি মাৰ্ক তুলিব বিচাৰা তেনেহ'লে তোমালোকে যিটো ইজি হয় এইটো পঢ়িব লাগিব। তো এইকেইটা হ'ল 30 মাৰ্কৰ কমন। তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকক পাছ কৰিব ইচ্ছা হ'লে ইয়াৰ পৰা 100% পাছ হৈ যাবা আৰু ৰেজাল্টও ভাল হ'ব। থেংক ইউ।